বিদেশী নাগৰিকৰ প্ৰব্ৰজনৰ যিটো সমস্যা, এই সমস্যাটো ইতিমধ্যে অসমৰ ৰাইজে যিবোৰ কথা কৈ আছিল এতিয়া এটা এটাকে সঁচা বুলি প্ৰমাণ হৈছে। 6 বছৰ অসম আন্দোলন চুক্তি হ'ল, চুক্তি হৈ যোৱাৰ পিছত 40 বছৰ, অৰ্থাৎ 46 বছৰ অসমৰ ৰাইজে যিবোৰ কথা কৈ আছিল এটা এটাকে সঁচা বুলি প্ৰমাণ কৰিবলৈ আৰম্ভ হৈছে। সকলোৱে স্বীকাৰ কৰিছে। এতিয়া দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইবাৰ লালকিল্লাৰ পৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ক'লে যে সীমামূৰীয়া ৰাজ্যসমূহত প্ৰব্ৰজন হৈছে, ইয়াত খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ প্ৰতি সংকট আহিছে, জীয়াৰী বোৱাৰীৰ নিৰাপত্তা নোহোৱা হৈছে আৰু ইয়াত জনবিন্যাস পৰিৱৰ্তন হৈছে। আৰু এই যে জনবিন্যাস পৰিৱৰ্তন হৈছে তাৰ কাৰণে জনবিন্যাস এখন আয়োগ এখন কমিশ্যন এখন গঠন কৰাৰ কথা কৈছে। আমি প্ৰধানমন্ত্ৰীগৰাকীৰ এই যিটো উপলব্ধিটো ভাল পাইছো যে জনবিন্যাস পৰিৱৰ্তন হোৱাৰ কথাটো উপলব্ধি কৰিছে। কিন্তু আমাৰ কথাটো হ'ল যে এই কথাটো অসমৰ ৰাইজে 46 বছৰ ধৰি কৈ আছে যে বিদেশী নাগৰিক সোমাইছে, ইয়াত জনজাতীয় বেল ব্লকত সোমাল, খেতিৰ মাটি ল'লে, সত্ৰৰ মাটি লৈছে, বনাঞ্চলত সোমাল, আমাৰ ৰাজনৈতিক অধিকাৰ হাতৰ পৰা লৈ যোৱাৰ উপক্ৰম হৈছে, আমাৰ ভাষা সংস্কৃতি পৰিচয়ৰ প্ৰতি ভাবুকি আহিছে, জনবিন্যাস পৰিৱৰ্তন হৈছে। এই কথাবোৰ 46 বছৰ ধৰি অসমৰ ৰাইজে কৈ আছে। কেৱল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শাসনত থকাৰ 11 বছৰ পিছত উপলব্ধি কৰি প্ৰকাশ কৰিছে। গতিকে আমি প্ৰধানমন্ত্ৰীৰ উপলব্ধিটো ভাল পাইছো, কিন্তু উপলব্ধিয়ে অসমৰ ৰাইজক আশ্বস্ত নকৰে। উপলব্ধিৰ লগত লাগিব একশ্যন, ফলপ্ৰসূ ব্যৱস্থা। কাৰণ এইবোৰ কথা ৰাইজে কৈ আছে। প্ৰধানমন্ত্ৰীগৰাকীৰ উপলব্ধি পলম হৈছে, পদক্ষেপ যাতে ক্ষীপ্ৰ হয়। পদক্ষেপ ক্ষীপ্ৰ হ'ব লাগে। পদক্ষেপবোৰ কি হ'ব লাগে? পদক্ষেপ হ'ব লাগে অসম চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ সময় নিৰ্দিষ্ট কৰ্মসূচী লাগিব। অসমৰ মাটিৰ পৰা অবৈধ বাংলাদেশী আৰু মৌলবাদী কুলিয়ে পোখে উৎখাত কৰিবলৈ স্পেচিয়েল অপাৰেশ্যন লাগিব। 2 নম্বৰ কথা, ভাৰত বাংলাদেশ সীমান্তটো চিল কৰিব লাগে। 268 কিলোমিটাৰ অসম চেক্টৰ, পশ্চিম প্ৰান্তত পাৰে আমাৰ কিয় নোৱাৰে? চিল কৰিব লাগে, চুটেড চাইট অৰ্ডাৰ দিব লাগে, দেখা মাত্ৰেই গুলীয়াৰ নিৰ্দেশ দিব লাগে। ভাৰত বিৰোধী কাম পাকিস্তানৰ পৰাও চলিছে, বাংলাদেশৰ পৰাও চলি আছে। গতিকে অসমত প্ৰৱেশ কৰা অবৈধ বাংলাদেশৰ মৌলবাদী কুলিয়ে পোখে উৎখাত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কিয় এটা স্পেচিয়েল অপাৰেশ্যন নচলায়? টুকুৰা টুকুৰকে NIA SIT হৈছে, কিন্তু মেচিভ হোৱা নাই, ব্যাপক হোৱা নাই। সেইকাৰণে কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ প্ৰতি আমাৰ স্পষ্ট দাবী যে অবৈধ বাংলাদেশী আৰু মৌলবাদী কুলিয়ে পোখে উৎখাত কৰিবলৈ অসমত এটা স্পেচিয়েল অপাৰেশ্যন, এটা বিশেষ অভিযান চলাব লাগে।